গাইছ হাতত ঘড়ী পিন্ধি যাবলৈ মোৰ মন যায়, ঘড়ী থাকিলে পিন্ধিম। গাইছ কথা বতৰা সীমা এটা আছে, কিন্তু সেই ছোৱালীজনীয়ে সেই সীমাটো পাৰ হৈ গুচি গ'লগৈ। তই টিপি মৰি যা, মোক তিয়াব লাগিলে বৌজনী মৰি যাব। হাই হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু যাতে বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে সকলোৱে ভাল হওক। আৰু গাইছ এইটো হৈছে মোৰ ছেকেণ্ড বক্স, আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টো মোৰ আদৰি ল'ব আৰু ক'ৰবাত চাইছে কমেণ্ট কৰিব। মোৰ চেনেলটো যদি কিবা নতুনকৈ আহিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু ক'ৰবাত চাইছে কমেণ্ট কৰিব। আৰু গাইছ বেল আইকনটো দবাই থৈ যাব, আৰু আপোনালোকে যেন এই ভিডিঅ'টো আশা কৰোঁ সকলোৱে যেন মোৰ ভিডিঅ'টো আদৰি লয়। আৰু গাইছ তেনেহ'লে গাটো ধুই লওঁ, দেৰি নকৰোঁ। আজি কলেজৰ আমাৰ মৰিধন কলেজৰ আৰু মৰিধন মহাবিদ্যালয় আজি ফেচাছ আছে। তো গাইছ তো অলপমান আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। তো গাইছ কোন নাই নাজানো, তো ভিডিঅ'টো সকলোকে চাই দিব বুলি আশা ৰাখিলোঁ। থেংক ইউ। গাইছ এইখিনিতে কথা দি কওঁ, আজিকালি মাছৰ বেপাৰেই হওক বা গাহৰি বেপাৰেই হওক বা যিয়ে বেপাৰেই হওক চবেই চশমা পিন্ধি ওলায়। গাইছ কলেজলৈ বুলি ওলাই ল'লোঁ, নহ'লে কি তই মাছলৈ বুলি ওলাবি নে কি? আৰু দুখৰ কথা যে বৰষুণ দি আছে, চিপ কেনে ব'লক তেনেহ'লে কি হয় চাওঁ আমাৰ যাত্ৰাটো। তো গৈ আছোঁ এনেকৈ তাই বোলে সাঁকো বগাব নাজানে বোলে, সেইটো কাৰণে বেগটো আগত লৈ লৈছোঁ, পাছত তাইক বুকুচা কৰি ল'ম। গাইছ হাতত ঘড়ী পিন্ধি যাবলৈ মোৰ মন যায়, ঘড়ী থাকিলে পিন্ধিম। গাইছ এইখিনিতে কথা দি কওঁ, হনে নহয় কমেণ্ট এটা কৰিব। এনেকৈ যদি 60টা মানুহ এটা যদি সদায় থকা মই নিজকে MLA বুলি ভাবি ল'লোঁ। সঁচাকৈ পানীখিনি পাই গ'লেহি, এখন সাঁকো পাব পাই নাই নাজানো বাৰু। চিষ্টাৰ পাব পাৰিবানে তুমি? বুকুচা ল'ম বুকুচা। বেগটো এনেকৈ আগত লৈ লৈছোঁ আৰু বুকুচা ল'বলৈ ৰেডি, নহ'লে মোবাইল যদি পানীত পঠাই গাজাপ বেজি দি যাব ইয়াৰ। কি কয় এতিয়া তুমি? কি কোৱা তোমাৰ কথা? শিলৰ ৰেখা মই বাৰু এবাৰ পালোহি, এহেঁতি অহাটোহে লাগে। আৰু গাইছ এইখিনিতে কথা দি কওঁ, হয় নহয় কমেণ্ট এটা কৰিব। সৰু সৰু পুঠি মাছ বাচিবলৈ টান, একেখন কলেজত দুজন তিনিজনী ভাল পালে কথা বতৰা টান, হয় নহয় কমেণ্ট এটা কৰক মানে। কথা বতৰা সীমা এটা আছে, কিন্তু সেই ছোৱালীজনীয়ে সেই সীমাটো পাৰ হৈ গুচি গ'লগৈ। বৰষুণৰ মাজে মাজে আহি আছোঁ আৰু ফাকে ফাকে নিতিতাকে গুচি আহিছোঁ, ছাতি লৈছোঁ যে। আৰু ই মৰমতে এইটো কিনি দিছে, মৰমতে ই এপেকেট কিনি দিলে মোকো আৰু ইও। তাৰপিছত ই এতিয়া যায়গৈ বোলে, ময়ো যাব লাগে বোলে, তাত আমাৰ ৰখোঁগৈ মোৰ ছাতিটো। তই টিপি মৰি যা, মোক তিয়াব লাগিলে বৌজনী মৰি যাব।
বহিবলৈ প্ৰশ্ন মানে ভিডিঅ' নহয় নাই মই এতিয়া মোৰ ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ আৰু আমি এটা ফটো মাৰিম এতিয়া চিচি কেমেৰাটো চিনাকি কৰি দিলোঁ আমাক এটা আছোঁ ini levelnya belag gitu. মহাবিদ্যালয়ৰ পৰিয়ালৰ একাত্ম সদস্য হিচাপে অনুষ্ঠানটিৰ বিকাশ আৰু নিজৰ জীৱন সংগ্ৰাম গঢ়াৰ অংশীদাৰ হৈ পৰিল। ইয়াতে ৰচিত হৈছে আজিৰ দেখিছ এনেকৈ মৈদাম মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞাপন কৰিলে জাষ্ট আমি দোকানত কিবা এটা খাবলৈ আহিছোঁ তাৰমানে ওপৰতে চকলেট খাব আহিছোঁ আমি চকলেট চকলেট দিয়কচোন পইচা উলিয়াই দিলোঁ তাৰপৰা এতিয়া অকল খাবগৈ যাব লাগে আৰু হোটেলত গৈ কি খাওঁ কি নাখাওঁ কি খাবা কোৱা আজি মোক চাহকৈ কি খাবা চিকেন অঁ তুমি কি খাবা
থেংক ইউ ছ' মাছ গাইছ ৱাচিং মাই ভিডিঅ' নেক্সট ভিডিঅ' লগ পাইছোঁ আজিলৈ বাই